নিৰামিষ থালি 90 টকা, লোকেল মুৰ্গী 210 টকা, হাঁহ থালি 180 টকা, গাহৰি থালি 140 টকা, মাছ থালি 130 টকা, ছাগলী থালি 210 টকা। ইমান স্পীড গালি যে মোৰ হোমৰ গুৰিটো চাগে পুৰোহিতজনে এনেকৈ মন্ত্ৰ নামাতিব। বাৰু যি কি নহওক, মই আহিছো আজি গোলাঘাটৰ এখন বিখ্যাত ধাবালৈ, নাম টিকেন্দা ধাবা, উপাধি হাজৰিকা। এইটো গোলাঘাট আৰু ৰঙাজান সংযোগী পথ, ৰঙাজান তিনিআলিৰ সমীপতে এইখন টিকেন্দা ধাবা। সোমায়ে ৰাস্তাটো অকনমান বেয়া পাবা, চাই চিতি যাবা, গোলাপ চিংলা কাইতে পিন্ধেই। প্ৰথমেই এখন ৱাইন শ্বপ পাবা, তাত নোসোমাবা, তাৰ পাছত হোটেল চেলিব্ৰেশ্যন, তাত সোমোৱা নোসোমোৱা সেইটো তোমাৰ কথা, নাকৰ পোনে পোনে চাবা, টিকেন্দা ধাবা দেখাই পাবা। বাৰু সেইবোৰ এতিয়া বাদ দিয়ক, সোমাই যাওঁচোন আহক। ভাত খাই উঠাৰ পাছত যদি মুখখন পিছল পিছল লাগে তেন্তে এই ঘুমটিটোতে মহো দিও কৰিব পাৰিব, কিন্তু প্লিজ বেয়া বস্তুবোৰ নাখাব দেই। ইয়ালৈ সোমাই আহি একেবাৰে ঠাণ্ডা ঠাণ্ডা ফিল এটা পাব, কাৰণ বাঁহৰ আৰু খেৰৰ ঘৰ। চাই বয়ে জানেই এঙাৰ গাখীৰে ধুলেও বগা নহয়, তাৰ পাছতো কিন্তু মুখ ধোৱাৰ উদ্দেশ্য এটাই, আহাৰ গ্ৰহণৰ সময়ত আমি বেক্টেৰিয়াবোৰ গুচাই ল'ব লাগে। থালিখন এবাৰ চাই লওক, এইখন হোটেলত আগতেও খোৱাৰ মোৰ অভিজ্ঞতা আছে, সেইকাৰণে মোৰ জিভাত পানী আহিয়ে গৈছে। মোৰখন নিৰামিষ থালি, বন্ধুৰখন পৰ্ক থালি, ওপৰত ফেন তলত মেন। বোলো সন্মুখত থালিখন অহাৰ পাছত দেৰি কিহৰ, মাতিলে ৰণলৈ যাবা, নামাতিলে ভোজলৈ নাযাবা। খানা একদম আল্টিমেট। এইজনক টেবুলত পাবা, নাম উৎপল দাদা, এখেত ধাবাখনৰ স্বত্বাধিকাৰী, মুখত মিচিকীয়া হাঁহিটোৰে এগৰাকী সহজ সৰল মনৰ মানুহ। ইগৰাকী বাইদেৱে কিবা এটা কৈছিলে, নুশুনাৰ বাবে মুখখনকে জুম কৰি দিলো। এওঁলোক চব বাই ভনী হয়, মানে ইয়াত থকা সকলোবোৰ ঘৰৰে হয়। মই য'তে যাওঁ একেবাৰে আতি গুৰি মাৰি চাবলৈ চেষ্টা কৰো। বলকচোন এতিয়া পাকঘৰলৈকে আহিছো। ৰ'ব আচল কথাটো কি জানে, এনেকুৱা গৰমত মায়ে যেতিয়া পাকঘৰত মাংস ৰান্ধি থাকে, মই তেতিয়া টেষ্ট কৰিবলৈ গৈয়ে থাকো, কিন্তু আপোনালোকৰ মৰমৰ চাই বৈক মায়ে তেতিয়া জহনি যোৱা বুলি কয়। আৰু এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলো, ইয়াত 6 বছৰ বয়সলৈকে ল'ৰা বা ছোৱালীৰ নিৰামিষ ভাত ফ্ৰী, মাছ মাংস খালে পইচা দিব লাগিব। মইতো জানোৱে আপুনি ইয়াত খাই ভাল পাবই, আৰু মোৰ বন্ধুৰ নিচিনাকৈ এডগৰা দি এই ৰেষ্ট ৰুমতে ৰেষ্ট ল'বহি। বন্ধু মানে আকৌ মই কুত্তাজনীৰ কথা কোৱা নাছিলো, সেই পেটুৱা মানুহজনৰ কথাহে কৈছিলো।